সপোনত সাপক ভয় কৰা বা ভয় কৰি ভাগা বা দৌৰা কেনেকুৱা সপোন হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই সপোনৰ ভিডিঅ'টি আমি জানি সপোনত যদি সাপক ভয় কৰা বা ভয় কৰি ভাগা বা দৌৰা দেখে তেন্তে এই সপোনে কি সংকেত কৰে, অৰ্থাৎ এই সপোন কেনেকুৱা সপোন হয়, ভালনে বেয়া, শুভনে অশুভ বা কি কথাৰ সংকেত দিয়ে তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টিত জানিম। ঠিক আছে বন্ধু বান্ধৱীসকল, সপোনত সাপক ভয় কৰা বা ভয় কৰি ভাগা অৰ্থ জনাৰ আগতে যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মই আগলৈ এনেকুৱা সপোনৰ বিষয়ে ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে ন'টিফিকেশ্যন পাই যায়। আৰু যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আহক তেন্তে বন্ধু বান্ধৱীসকলে এতিয়া আমি জানো সপোনত সাপক ভয় কৰা বা ভয় কৰি ভাগা কেনেকুৱা সপোন হয়। বন্ধু বান্ধৱীসকল, সপোনত সাপক ভয় কৰা বা ভয় কৰি ভাগা বেয়া তথা অশুভ সপোন মনা হৈছে। স্বপ্ন জ্যোতিষশাস্ত্ৰ অনুসাৰে যদি এই সপোন যদি কোনোবা ব্যক্তি বা মহিলা বা ল'ৰাই হওক বা ছোৱালীয়ে হওক যদি এই সপোন দেখে তেন্তে তেওঁৰ জীৱনত কোনোবাই তেওঁক প্ৰবঞ্চনা কৰিব পাৰে। এই সপোনে এইটোৱে সংকেত কৰে বা এই সপোনৰ এইটোৱে অৰ্থ হয়। আৰু যেতিয়াও আপুনি এই সপোন দেখে আপুনি সতৰ্ক হৈ যাব। ঠিক আছে।